নমস্কাৰ বন্ধুসকল, কি খবৰ আপোনালোকৰ? আশা কৰিছোঁ ভালেই, মোৰো ভালেই। বন্ধুসকল, আজি মই আপোনালোকৰ মাজলৈ এটি নতুন বায়োগ্ৰাফি ভিডিঅ' লৈ আহিছোঁ। ৰং টিভিত সম্প্ৰচাৰিত হৈ থকা এখন জনপ্ৰিয় ধাৰাবাহিক হ'ল বৃষ্টি। বৃষ্টি ধাৰাবাহিকত কিশোৰৰ চৰিত্ৰত অভিনয় কৰা জনপ্ৰিয় অভিনেতাজনৰ প্ৰকৃত নাম, তেওঁৰ ঘৰ ক'ত আৰু তেওঁ ক'ত থাকে, বৰ্তমান কি কৰি আছে, এই সকলোবোৰ এই ভিডিঅ'টোৰ জৰিয়তে আপোনালোকক জনাবলৈ চেষ্টা কৰিম। ৰং টিভিত সম্প্ৰচাৰিত হৈ থকা বৃষ্টি ধাৰাবাহিকত কিশোৰৰ চৰিত্ৰত অভিনয় কৰা জনপ্ৰিয় অভিনেতাজনৰ প্ৰকৃত নাম হৈছে শান্তনু শইকীয়া। অভিনেতাজনৰ নিকনেম হৈছে সুমন। প্ৰিয় বন্ধু-বান্ধৱীসকল, অভিনেতাজনৰ জন্ম হৈছিল 1992 চনৰ 2 ডিচেম্বৰ তাৰিখে। তেখেতৰ অৰিজিনেল ঘৰ গোগামুখত যদিও কৰ্মসূত্ৰে তেখেতে গুৱাহাটীতে থাকে। তেখেতৰ হবি হৈছে মডেলিং। প্ৰিয় বন্ধু-বান্ধৱীসকল, অভিনেতা শান্তনু শইকীয়াৰ শিক্ষা জীৱনৰ কথা ক'বলৈ গ'লে প্ৰাথমিক শিক্ষা তেখেতে গোগামুখতে গ্ৰহণ কৰিছিল। হায়াৰ ছেকেণ্ডাৰী কমপ্লিট কৰি তেখেতে গুৱাহাটীলৈ আহিছিল আৰু গুৱাহাটীতে গ্ৰেজুৱেশ্যন কমপ্লিট কৰে। প্ৰিয় বন্ধু-বান্ধৱীসকল, অভিনেতাজনৰ অভিনয় জগতৰ কথা ক'বলৈ গ'লে তেখেতে অভিনয় জগতত খোজ দিয়ে 2015 চনত। 2015 চনৰ পৰা মডেলিঙৰ লগতে অভিনয় কৰিবলৈ লয়। বহুতো মিউজিক ভিডিঅ'ত অভিনয় কৰাৰ লগতে তেখেতে ধাৰাবাহিকত অভিনয় কৰিবলৈ লয়। জোনাক এৰা বাটে নামৰ ধাৰাবাহিকখনত তেখেতৰ সুন্দৰ অভিনয়ে দৰ্শকৰ মন মোহিত কৰিছে। বৰ্তমান তেখেতে বৃষ্টি ধাৰাবাহিকখনত অভিনয় কৰি আছে। বন্ধু-বান্ধৱীসকল, আপোনালোকে বাৰু বৃষ্টি ধাৰাবাহিকখনত কিশোৰৰ চৰিত্ৰত অভিনয় কৰা অভিনেতাজনৰ অভিনয় চাই কেনেকুৱা পাইছে কমেণ্ট কৰি জনাবলৈ নাপাহৰিব। আগলৈ এনেকুৱা নতুন নতুন ভিডিঅ' পাই থাকিবলৈ চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিবলৈ নাপাহৰিব। আকৌ লগ পাম এটি নতুন বায়োগ্ৰাফি ভিডিঅ'ৰ সৈতে। আজিলৈ ধন্যবাদ।